নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পাৰজিত শৰ্মা। আজি আকৌ আপোনালোকক আগৰ দৰে ৰাশিফল ক'বলৈ ওলাইছোঁ। প্ৰথমতে ক'বলৈ গ'লে আজি বহাগ মাহৰ 7 তাৰিখ আৰু এপ্ৰিল মাহৰ 21 তাৰিখ। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7 বজাৰ পৰা ৰাতিপুৱা 10 বজালৈ। আৰু ইয়াত কৈছে যে সন্ধিয়াৰ পাছত ডাঙৰ অৰ্থনৈতিক সিদ্ধান্ত নল'ব। প্ৰথমতে আহিছোঁ আজি মেঘ ৰাশিৰ বিষয়ে। কেৰিয়াৰত শনিৰ প্ৰভাৱত অগ্ৰগতি হ'ব। বিহুৰ উৎসৱত সামাজিক সম্পৰ্ক মজবুত কৰিবলৈ গৈছে। অৰ্থনৈতিক ক্ষেত্ৰত অতিৰিক্ত খৰচ কৰিবলৈ হাক দিছে, যোনবিলাক অত্যাধিক খৰচ কৰিবলৈ হাক দিছে ইয়াত। স্বাস্থ্যৰ ক্ষেত্ৰত হজম শক্তিৰ ওপৰত লক্ষ্য ৰাখিবলৈ গৈছে, অতিৰিক্ত ভোজন নকৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি ভাল সম্পৰ্কই হ'ব, সুসম্পৰ্ক হ'ব বুলি কৈছে। প্ৰতিকাৰৰ হিচাপে আজি হনুমানজীক ৰঙা ফুল অৰ্পণ কৰিবলৈ গৈছে। ইয়াৰ পাছত আহিছোঁ আমি বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ ব্যক্তিসকলৰ ধনত স্থিতিশীলতা থাকিব। বিহুৰ সময়ত পৰিয়ালৰ সৈতে আনন্দ হ'ব বুলি কৈছে ইয়াত। আৰু অৰ্থনৈতিক ক্ষেত্ৰত স্থিৰ হ'ব, কিন্তু বিপদজনক বিনিয়োগ কৰিবলৈ হাক দিছে। লগতে শ্বেয়াৰ মাৰ্কেট বা ফৰেক্স মাৰ্কেটত ট্ৰেডিং কৰিবলৈ হাক দিছে আজিৰ দিনটোত। সেইটো কাৰণে মানে পইচা পাতিৰ ক্ষেত্ৰত আজি ভাল নহয় মানে ইমান এটা। যোনটো আপুনি ডাকঘৰ LIC এইবিলাকত ইনভেষ্টমেণ্ট কৰিব পাৰে, যোনবিলাক স্মল ছেভিংছ স্কিম, কিন্তু শ্বেয়াৰ মাৰ্কেটত বা ট্ৰেডিং কৰিবলৈ হাক দিছে আজিৰ দিনটোত। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি মানসিক চাপ থাকিব, ধ্যান বা মেডিটেশ্যন কৰিবলৈ কৈছে আজি আপোনাৰ। প্ৰেমৰ সম্পৰ্কত আজি কথা বতৰাত সম্পৰ্কত উন্নতি হ'ব বুলি কৈছে। প্ৰতিকাৰ আজি মন্দিৰত চাউল দান কৰিবলৈ কৈছে আপোনাক, তেতিয়া আপোনাৰ ভাল হ'ব তাৰমানে যদি মন্দিৰত চাউল দান কৰে। ইয়াৰ পাছত আহিছোঁ আজি মিথুন ৰাশিলৈ। বুধৰ প্ৰভাৱত কথোপকথনত ভুল বুজাবুজি হ'ব পাৰে বুলি কৈছে। বুধে আমাৰ মানে কথা বতৰা যোনটো কমিউনিকেশ্যন স্কিল, সেইটো বুধে ডেভেলপ কৰে। বুধৰ প্ৰভাৱত তাৰমানে আজি আপোনাৰ কথা বতৰাত অলপ ভুল হ'ব বুলি কৈছে, মানে ভুল হ'ব বুলি কৈছে ইয়াতে। বিহুৰ কাৰ্যসূচীত ধৈৰ্য ৰাখক। আৰু অৰ্থনৈতিক ক্ষেত্ৰত কৈছে অপ্ৰত্যাশিত ধন লাভ হ'ব বুলি কৈছে। বহুত দিন ফচি থকা পইচা হ'ব বুলি কৈছে। লগতে স্বাস্থ্যত কৈছে স্বাস্থ্য আপোনাৰ আজি মোটামুটি ভালেই, আপোনালোকে পানী খাবলৈ কৈছে, পানী খালে আপোনাৰ আৰু ভাল হ'ব। প্ৰেম সম্পৰ্কত আজি ৰোমান্টিকৰ দিন যাব বুলি কৈছে। প্ৰতিকাৰ হিচাপে কৈছে যে যোনটো বুধৰ কমিউনিকেশ্যন স্কিলত খেলি মেলি হ'ব, সেইবাবে আপোনাৰ সৰস্বতী মন্ত্ৰ জপ কৰিবলৈ গৈছে। তেতিয়া আপোনাৰ কমিউনিকেশ্যন স্কিলটো খেলি মেলি নহয়, মানে কথোপকথনৰ স্কিলটো ভাল হ'ব তাৰমানে আপোনাৰ। ইয়াৰ পাছত আহিছোঁ আমি কৰ্কট ৰাশিলৈ। বিহুৰ উৎসৱত মানসিক শান্তি লাভ কৰিব বুলি কৈছে। অত্যাধিক খাদ্য খোৱাৰ পৰা বিৰত থাকিবলৈ কৈছে, মানে বেছিকৈ আহাৰ গ্ৰহণ কৰিবলৈ হাক দিছে আজিৰ দিনটোত তাৰমানে আপোনাৰ। অৰ্থনীতিত কৈছে সঞ্চয় কৰিবলৈ কৈছে, সৰু সৰু সঞ্চয় কৰিবলৈ কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে টোপনিৰ সময়ত লক্ষ্য ৰাখিবলৈ কৈছে, মানে ভালকৈ টোপনিটো পূৰাবলৈ কৈছে, তেতিয়া আৰু ভাল হ'ব তাৰমানে আপোনাৰ। প্ৰেম সম্পৰ্কত পৰিয়ালৰ মাজত সম্প্ৰীতি বাঢ়িব বুলি কৈছে, মানে পৰিয়ালৰ সৈতে মিলা প্ৰীতি বাঢ়িব বুলি কৈছে। প্ৰতিকাৰ হিচাপে কৈছে যে ঘিউৰ প্ৰদীপ জ্বলাওক বুলি কৈছে। ঘৰত বা ঘৰৰ নামঘৰত বা ঘৰৰ মন্দিৰত ঘিউৰ প্ৰদীপ জ্বলাবলৈ কৈছে, ঘিউৰ চাকি জ্বলাবলৈ কৈছে তাৰমানে। ইয়াৰ পাছত আহিছোঁ আমি 5 নম্বৰ ৰাশি সিংহ ৰাশিলৈ। কেতুৰ প্ৰভাৱত নেতৃত্ব আৰু সামাজিক উন্নতি হ'ব বুলি কৈছে। বিহুৰ সময়ত নৃত্য গীতত মিলা প্ৰীতিৰ প্ৰকাশ পাব বুলি কৈছে। আৰু অৰ্থনৈতিক ক্ষেত্ৰত কৈছে যে আজি আপুনি কাকো ধাৰে নিদিব, ধাৰে দিলে পইচা ৰিকভাৰী কৰিবলৈ প্ৰব্লেম হ'ব, সেইবাবে কৈছে যে আপুনি ইয়াত পইচা কাকো ধাৰলৈ নিদিব। স্বাস্থ্য আপোনাৰ আজি ভালেই থাকিব মোটামুটি কৈছে। প্ৰেমৰ সম্পৰ্কটো আজি আপোনাৰ ভালেই। প্ৰতিকাৰ হিচাপে আপুনি 10 মিনিট ধ্যান বা মেডিটেশ্যন কৰিবলৈ কৈছে, বা ওম জাপ কৰক, তেতিয়া আৰু ভাল হ'ব মানে। ঠিক আছে। ইয়াৰ পাছত আহিছোঁ আমি কন্যা ৰাশিলৈ। ভাৰ্গ কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰমত ফল পাব বুলি কৈছে। বেছিকৈ যোনবিলাক কষ্ট কৰে সেইবিলাকত ফল পাব বুলি কৈছে। পৰিয়ালৰ সৈতে পিঠা ভাগ কৰি খাবলৈ কৈছে। আৰু অৰ্থনৈতিক ক্ষেত্ৰত কৈছে যে ভৱিষ্যতৰ বাবে প্লেন কৰিবলৈ কৈছে। RD বা মিউচুৱেল ফাণ্ডত যোনবিলাক জেগাত কম ৰিস্ক থাকে সেইবিলাকত ইনভেষ্টমেণ্ট কৰিবলৈ কৈছে। সৰু সৰু জেগাত মানে ডাকঘৰ, স্মল ছেভিংছ স্কিম, বেংকত, এইবিলাকত সৰু সৰু স্কিমবিলাকত ইনভেষ্টমেণ্ট কৰিবলৈ কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে অলপ আজি ভাগৰুৱা অনুভৱ কৰিবলৈ কৈছে। প্ৰেম সম্পৰ্কত কৈছে মনৰ ভাৱ খোলা খুলিকৈ ক'ব। যোনবিলাক বহুত দিনৰ পৰা কম বুলি ভাবি আছে আপোনাৰ প্ৰেমিক প্ৰেমিকাক, সেইখিনি কথা কৈ দিবলৈ কৈছে আজি। প্ৰতিকাৰ অনুসৰি কৈছে যে বিষ্ণুৰ সহস্ৰনাম পাঠ কৰিবলৈ কৈছে আজিৰ দিনটোত, তেতিয়া আপোনাৰ ভালে কুশলে যাব দিনটোত মানে পূৰা। ইয়াৰ পাছত আহিছোঁ আমি 7 নম্বৰ ৰাশি তুলা ৰাশিলৈ। বিহুৰ আনন্দত সম্পৰ্ক উন্নতি হ'ব বুলি কৈছে। ধনৰ বিষয়ে অতি চিন্তা কৰিবলৈ হাক দিছে। অৰ্থনৈতিক ক্ষেত্ৰত কৈছে যে ইনভেষ্টমেণ্ট কৰিবলৈ ভাল দিন বুলি কৈছে। আজি তাৰমানে আপোনাৰ RD বা বিভিন্ন ধৰণৰ স্কিমত আজি ইনভেষ্টমেণ্ট কৰিলে ভাল ৰিটাৰ্ণ পাব বুলি কৈছে।
স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে আপোনাৰ ব্যায়াম কৰিবলৈ কৈছে আজি। প্ৰেম সম্পৰ্কত আজি শান্তি থাকিব ভালেই বুলি কৈছে। প্ৰতিকাৰে কৈছে যে শুক্ৰ গ্ৰহৰ উন্নতিৰ বাবে প্ৰেম সম্পৰ্কৰ কথা কৈছে। শুক্ৰ গ্ৰহৰ উন্নতিৰ বাবে বগা কাপোৰ পিন্ধিবলৈ কৈছে। শুক্ৰ গ্ৰহটো মানে বগা কাপোৰে লাক্সাৰী এট্ৰেক্ট কৰে, সেইটো কাৰণে কৈছে যে শুক্ৰ গ্ৰহৰ বাবে বগা কাপোৰ পিন্ধিবলৈ কৈছে। ইয়াৰ পাছত আহিছোঁ আমি 8 নম্বৰ ৰাশি বৃশ্চিক ৰাশিলৈ। মংগলৰ শক্তিৰ বাবে কেৰিয়াৰত উৎসাহ আহিব, কেৰিয়াৰত উন্নতি হ'ব বুলি কৈছে। বিহুত পৰিয়ালৰ সমৰ্থন লাভ কৰিব বুলি কৈছে। আৰু অৰ্থনৈতিক ক্ষেত্ৰত কৈছে খৰচ কৰোঁতে সাৱধান হ'ব, মানে অত্যাধিক খৰচ কৰিবলৈ হাক দিছে, সেইটোৱে কৈছে। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে বেছি কাম কৰিবলৈ এৰিব, আজি বেছি কাম কৰিবলৈ হাক দিছে। কম যিটো হয় সেইটো কাম কৰিবলৈ কৈছে, বেছি কাম কৰিলে বেয়াই মানে। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত কৈছে গভীৰ বা ডিপ কনভাৰ্চেশ্যন হ'ব বুলি কৈছে, কথোপকথন হ'ব বুলি কৈছে প্ৰেমত। কৈছে আজি সোমবাৰ কাৰণে আপোনালোকক শিৱলিংগত জল অৰ্পণ কৰিবলৈ কৈছে। ইয়াৰ পাছত আহিছোঁ আমি 9 নম্বৰ ৰাশি ধনুৰাশিলৈ। ভ্ৰমণ বা আধ্যাত্মিক কামত সফলতা পাব। বিহুৰ নৃত্যত অংশগ্ৰহণ কৰক। অৰ্থনৈতিক ক্ষেত্ৰত কৈছে অপ্ৰত্যাশিত ধন লাভ কৰিব, মানে ঘপককৈ ধন লাভ কৰিব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আজি ভালেই হৈ থাকিব। প্ৰেম সম্পৰ্ক আজি ইতিবাচক চিন্তাই ভাল ফল দিব বুলি কৈছে। প্ৰতিকাৰ হিচাপে গুৰু মন্ত্ৰ জপ কৰিবলৈ কৈছে আজিৰ দিনটোত, ঠিক আছে। ইয়াৰ পাছত আহিছোঁ আমি মকৰ ৰাশি বা কেপ্ৰিকন, 10 নম্বৰ ৰাশি। শনিৰ প্ৰভাৱত দীৰ্ঘম্যাদী লক্ষ্যত মনোনিৱেশ কৰক। অৰ্থনৈতিক ক্ষেত্ৰত সঞ্চয় কৰিলে ভৱিষ্যতত সহায় হ'ব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত সৰু সুৰা বিষ অনুভৱ হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। প্ৰেম সম্পৰ্কত বাস্তৱসন্মত দৃষ্টিভংগী ভাল বুলি কৈছে। প্ৰতিকাৰ হিচাপে কৈছে যে ক'লা তিল দান কৰিবলৈ কৈছে আজিৰ দিনটোত আপোনাৰ। ইয়াৰ পাছত আহিছোঁ আমি কুম্ভ ৰাশি, 11 নম্বৰ ৰাশি। ৰাহুৰ প্ৰভাৱত নতুন চিন্তাৰ ধাৰণা আহিব বুলি কৈছে আজিৰ দিনটোত আপোনাৰ মাজত। অৰ্থনৈতিক ক্ষেত্ৰত কৈছে যে অযথা টকা খৰচ কৰিবলৈ হাক দিছে আজিৰ দিনটোত আপোনাৰ। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক শান্তি লাভ কৰিব। প্ৰেম সম্পৰ্কত বন্ধুত্ব গভীৰ হ'ব বুলি কৈছে আজি। প্ৰতিকাৰ হিচাপে কৈছে যে ৰাহুক পূজা কৰক আজিৰ দিনটোত আপুনি, বা ৰাহুৰ বীজ মন্ত্ৰ আপুনি উচ্চাৰণ কৰিবলৈ কৈছে। ইয়াৰ পাছতে আহিছোঁ আমি 12 নম্বৰ ৰাশি মীন ৰাশিলৈ, একেবাৰে শেষৰটো ৰাশি। শনিৰ প্ৰভাৱত আধ্যাত্মিক উন্নতি হ'ব বুলি কৈছে। সম্পৰ্কত মানসিক চাপ এৰক বুলি কৈছে ইয়াতে। অৰ্থনৈতিক ক্ষেত্ৰত ধাৰ কৰোঁতে সাৱধান হ'ব, মানে ধাৰ ল'বলৈ হাক দিছে। ধাৰ ল'লে আপোনাৰ পাছত ধাৰটো ঘূৰাবলৈ আপোনাৰ প্ৰব্লেম হ'ব পাৰে, সেইটো কাৰণে অযথা ধাৰ ল'বলৈ হাক দিছে। স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে আপুনি আজি জিৰণি ল'বলৈ কৈছে অলপ, তেতিয়া আপোনাৰ ভাল হ'ব, অলপমান শুব আজিৰ দিনটোত অকণমান পাৰিলে। প্ৰেমৰ সম্পৰ্কত আৱেগিক সম্পৰ্ক শক্তিশালী হ'ব বুলি কৈছে। যোনবিলাক ইম'চনেল সম্পৰ্কবিলাক আছে সেইবিলাক শক্তিশালী হ'ব বুলি কৈছে। প্ৰতিকাৰ হিচাপে আপুনি আজি হালধীয়া কাপোৰ দান কৰিবলৈ কৈছে মন্দিৰত, তেতিয়া আৰু ভাল হ'ব আপোনাৰ। ইয়াৰ পাছত আহিছোঁ আমি আজি নক্ষত্ৰ আৰু গ্ৰহৰ প্ৰভাৱৰ কথা কৈছোঁ। চন্দ্ৰহস্তা নক্ষত্ৰ সন্ধিয়ালৈকে দক্ষতা ভিত্তিক কামৰ বাবে আজি শুভ। চন্দ্ৰহস্তা নক্ষত্ৰ থকাৰ বাবে আজি সন্ধিয়ালৈকে আপুনি যোনবিলাক দক্ষতা ভিত্তিক কাম কৰে, মানে স্কিল জড়িত কাম কৰে, সেইখিনি আপোনাৰ শুভ বুলি কৈছে আজি। মংগল কৰ্কট ৰাশিত থকাৰ বাবে আজি মানসিক ভাৱ প্ৰৱণতা বেছি হ'ব পাৰে বুলি কৈছে, ঠিক আছে। বৃহস্পতি বৃষ ৰাশিত থকাৰ বাবে অৰ্থনৈতিক স্থিৰতা বাঢ়িব। যদি আপোনালোকে আজি ৰাশিফলটো চাই ভাল পালে তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। কালি আপোনালোকে বহুত ছাপোৰ্ট কৰিলে, 7জন ব্যক্তিয়ে ছাবস্ক্ৰাইব কৰিছে, তেওঁলোকক অধিক ধন্যবাদ জনাইছোঁ। আৰু এতিয়া আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব। ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব। জয় শ্ৰীৰাম বুলি এটা কমেণ্ট কৰি দিব পাৰিলে, জয় শ্ৰীৰাম বা জয় শ্ৰীকৃষ্ণ বুলি কমেণ্ট কৰি দিব। ধন্যবাদ।